হা এইটো কি মেলুহা নহয় নি ইমান দেৰি ঘূৰিলোঁ ফুৰিলোঁ সেইখন বোলে চিলড্ৰেন পাৰ্ক বুলিহে কৈ দিলে আমাক পটককৈ ফাইনেলি বিচাৰি যিটো জেগা মানে যিখন চাই বিচাৰি আছিলোঁ সেইখিনি পালোঁ বাৰু চ' হে গাইছ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল আৰু বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'ত চবকে স্বাগতম জনাইছোঁ আৰু আজি দুটা লগৰ ল'ৰাৰ লগত মানে গৈ আছোঁ অলপ ফুৰিবলৈ এটা এইটো চেল্ফিত ব্যস্ত আৰু এটা এইটো দুনো বহুত হেণ্ডছম আৰু আছোঁ সেইখন অলপ আগত আছে খনিকৰপতি নামঘৰ তাৰ অলপ আগতে আছোঁ আৰু গৈ আছোঁ মেলুহা মেলুহা পাৰ্কলৈ চ' চিনি জানি নাপাওঁ এইখনতে দুটা সুধিলোঁ সিহঁতি কৈছে অলপ আগত গৈ ৰাইড ল'ব লাগে বুলি চ' গৈ থাকোঁ আৰু কি হয় নাজানো বাকী আমি তিনিওটা এখন বাইকতে উঠি আহিছোঁ দেই সেইটো মানে বেয়া হৈছে বাৰু তথাপি আমি তিনিওটা এখন বাইকতে উঠি আহিছোঁ আৰু মেইন প্ৰব্লেমটো হৈছে আমি চিনি নাপাওঁ জেগাটুকুৰা চিনি নাপাওঁ আজি কিবা পৰীক্ষাৰ কাৰণে নেট অফ কৰি থৈছে সেইটো কাৰণে মেপতো চাব নোৱাৰোঁ কেনেকৈ ওলাওঁগৈ তোমালোকে চাই থকা ভুল হ'ব পাৰে আজি ঠিক নাইকিয়া গৈ থাকোঁ বোলা চ' ফাইনেলি আহি পাইছোঁ ইয়াত বাট এক্সিট কোনফালে সোমাই পাৰ্কিং ক'ত কৰিম একো গম নাপাওঁ হয় নহয় আহি পেলাই বাইক ইয়াত ৰখাই দিছোঁ আৰু এইফালে যাম এতিয়া আৰু যদি গালি চালিও পাৰে একো গম নাপাওঁ ফাৰ্ষ্ট টাইম আহিছোঁ ভাই হয় টিকেট কাটিব লাগিবনে হা ন সুধিছোঁ প্ৰথমবাৰ যে দিলেও বেয়া নাপাওঁ হ'ব তিনিখনতে মৰমত কাটি দিয়ক অলপ কম বেছ কৰিম হ'ব নালাগে কমাব নালাগে দিয়ক তিনিখন দিয়ক টিকেট চিকেট কাটি এণ্ট্ৰি হৈ গ'ল তিনিটাৰে আৰু টিকেটত কেইটকা ল'লে 20 টকা দে টিকেটত ধ্বংস কৰি দিছোঁ এয়া মেলুহা ন এতিয়ালৈকে মেলে হোৱা নাই মেলুহা মই এতিয়ালৈকে ভালকৈ এতিয়া ধৰিব পৰা নাই মেলুহা হয় নাই আহিলোঁ কোনফালে ৰাস্তা বনাত আছে ন তাত নেক্সট যাব লাগিব সেইফালে দি নাই ওলাই যাম গৈ তেল ভৰাবলৈ পইচা আছেতো চব ওলাই যাম আৰু যেন তেলটো ভৰালেই হ'ল বাদ বাকী প্লেচ আল্টিমেট গাৰ্লফ্ৰেণ্ডকো লৈ আ सकते हो ব্ৰ ধুনীয়াকৈ আহিব পৰা আৰু সুধিলোঁ মানে দেই কিছুমানে প্ৰব্লেম আছে যে গাৰ্লফ্ৰেণ্ডজনীক হেৰি স্কুল ড্ৰেছত বা কলেজ ড্ৰেছত লৈ আহিব পাৰে নাই মই মাৰিখনত য'ত টিকেট কাটে তাত সুধিছিলোঁ যে লৈ আহিব পাৰিম ধুনীয়াকৈ লৈ আহিব পাৰিবা বুলি কৈছে এতিয়া বাকী তোমালোকৰ কথা যদি কাৰোবাৰ ইণ্টাৰেষ্ট আছে বা ড্ৰেছ চেঞ্জ কৰিব নোৱাৰে তেনেহ'লে এই মই বেয়া ভাবি কোৱা নাই কৰিব নালাগে এইবোৰ বেয়া কথা হয় নাই সেইটো এই ইয়াৰটো এইটো বহুত হেভি প্ৰব্লেম চ' ইয়াৰ কাৰণে ঠিকেই হ'ল বাদ বাকী তোমালোকক কৰিব কোৱা নাই এইবোৰ বেয়া কথা স্কুল ড্ৰেছত কাকো কলেকো লৈ নাহিবা এতিয়া চাই আছোঁ ধুনীয়াকৈ চাই যোৱা এইখন দলংখন আমাৰ হেৰিটো আছিলে এই তোমাৰ যোগী বিলত ঘূৰাই দিব লাগে পৰিলে গম পামেই পৰিছোঁ বুলি জুবিন দা কোৱা নিচিনা তেলটো ভৰাব পাৰিলে হ'ল আৰু কিবা এটা খাব পাৰিলে হ'ল ওলাই যোৱা যলৈ যোৱা ন অ' ভাই চাহাব বহুত ধুনীয়া বনাইছে বে আৰু আহি বহি আছোঁ ক'ত পানীৰ মাজত এই দলংখন চাবই পাৰে ঐ মই পৰি গ'লে ডাঙৰ কথা হ'ব এই দলংখন সেই তাৰপৰা এনেকৈ আহি আৰু ইয়াত ৰাউণ্ডকৈ ধুনীয়াকৈ বাঁহেৰে বনাই থৈ দিছে বাদ বাকী ইয়াত বেছি খেলি মেলি হ'লে দিগদাৰ হ'ব অলপ চাই চিতি হেৰি কৰিলে ধুনীয়া ইয়াত মানে ধুনীয়াকৈ আৰবেৰ দি কৰি থোৱা আছে চ' স্পেচিয়েলি এনেকুৱা লাগিছে বস্তুটো কাপোলছবোৰৰ কাৰণে আমাৰ কাৰণে নহয় এইফালে নাৱত উঠিম বুলি ভাবিছিলোঁ নাও এতিয়ালৈকে চব বুকিং মানে চবে खेल कूद कर रहा है थोड़ी देर बाद जब खाली होगा तब जरूर से बोटिंग करेंगे ए केसुआ লৈ আছোঁ তো লগত A few moments later হা এইটো কি মেলুহা নহয় নি এখন কি চিলড্ৰেন পাৰ্ক আৰু মেলুহা কোনখন সেইখন মানে বুজি পোৱা নাই আমি প্ৰথমবাৰ আহিছোঁ একো ধৰিব পৰা নাই স্পৰ্টিং পিন্ধি যা আছে বগা বগা ল'ৰা সেই তাত কিবা পোষ্টাৰ এখন যে মাজতে আছে নাই অঁ সেই মেলুহা তাত এই ঘৰ এটা যে আছে কিবা হেৰি লগাই থৈ যেন চিকলি নেদেখি সেইখন বাহিৰৰ পৰা ঘৰটো এনেকৈ কাঠৰ মানে টুকুৰাৰ মেলুহা বুলি লিখি থৈছে সেইখনে মেইন গেট এখন মেইন গেট ওচৰলৈ গ'লে দেখিবা এইখন মানে আমি কিবাখনতে সোমাই আছোঁ চিলড্ৰেনৰ হেৰিতে সোমাই আছোঁ সেইখনে বিচাৰি ফুৰিছোঁ ইয়াত আহি পোষ্টাৰখন চাই আহিব সোমাব লাগে
সেইখনে বিচাৰি ফুৰিছোঁ পোৱাহি নাই গেটতে মাৰি থৈছে এখন দেখা নাই তোমালোকে পঢ়ি আহিবা ইমান দেৰি মেইন যিটো বিচাৰি আছোঁ সেইটো কৰ্তৃপক্ষই ক'লে দিলেও কাৰণেহে তোমালোকে ক'লা অঁ নহ'লে আমি বিচাৰি বিচাৰি ইয়াৰ পৰা গুচি গ'লো হয় চাগে দেখি আছোঁ ফটোত ইমান ধুনীয়া ঘৰ এটাত চবে ফটো মাৰি আছে একদম শিকলি চিকলি ওলমাই থোৱা আছে ল'ৰাকেইটা তাৰপৰাই নিছে চ' বাইদেৱে ক'লে এতিয়া আমাক ক'ত আছে ঘৰটো চ' তালৈকে যাম চাই থাকা ইউটিউবাৰ মানে অঁ তোমালোকে আকৌ সুধিলা দেখিহে ঠিক আছে আৰু তালৈকে গৈ আছোঁ চাই থাকা ভিডিঅ'টো এতিয়া আমি আছিলোঁ চিলড্ৰেন পাৰ্ক এতিয়া মেলুহা মেইন পাৰ্কখনত আমি সোমোৱাই নাই চ' আমাৰ গতি কি হৈছে ইমান দেৰি ঘূৰিলোঁ ফুৰিলোঁ সেইখন বোলে চিলড্ৰেন পাৰ্ক বুলিহে কৈ দিলে আমাক পটককৈ ভাল লাগিলে এইখনো একেবাৰে বেয়া নহয় বোলে মেলুহা বুলি বেলেগ এখন ঠাই আছে তো এইফালে ঘৰ এটা আছে যিটো ঘৰত মানে চবেই ধুনীয়াকৈ মানে এই শিকলি চিকলি কিবা আগৰ দিনৰ কিছুমান বস্তু এনেকৈ কিবা সংৰক্ষণ কৰি ৰাখিছে তাত মানে ফটো শ্বুট কৰিবলৈ আল্টিমেট দেখিয়ে আছোঁ চবেই ফটো মাৰি আছে কিবা কৰি আছে সেইখন বিচাৰি আছোঁ ইয়াত আহি পোৱা নাইকিয়া সেই মানে টিকেট কাউণ্টাৰ ইয়াত য'ত টিকেট কাটে তেওঁ সেই মানুহগৰাকীয়ে ক'লে যে আমাক সিফালে যাব লাগিব বুলি চ' তালৈ গৈ আছোঁ তাৰ আগতে আমি এইখনত সোমালোঁ য'ত এইখন ভালকৈ তোমালোকক দেখাই লওঁ আৰু এতিয়া আছোঁ ক'ত চোৱা এইফালে চোৱা ৰ'বা তলৰ পৰা বিন্দাছ উঠি আহি সেই ৰুকো জেগা চাব পৰি গ'লে ডাঙৰ কথা হ'ব দেই মানে আল্টিমেট প্লেচ এটা বনাই থৈ দিয়া আছে ইমান ধুনীয়া হেৰি এটা ন আমি ডেৰগাঁও মানুহ কোৰালগুৰিত যে ইমান ধুনীয়া জেগাটুকুৰা আছে বুলি গম নাপাওঁ চ' মেলুহা বুলি বেলেগ এজেগাত সোমালোঁ কি ক'লে চিলড্ৰেন পাৰ্কত সোমালোহি নাজানো চিনি নাপাওঁ কি কৰিম আৰু সোমাই গ'লোহি কাষতে মেলুহাৰ কাষতে আছে বাৰু সেই অলপ আগত মেলুহা আছে বুলি ক'লে চ' এতিয়া তাত যাম কিন্তু ইয়াত সোমায়ো ইমান বেয়া নালাগিলে চব খেলকুদ হৈ গ'য়া আমাৰ চাবলগীয়া জেগা ধুনীয়া মানে কি ৰিলেক্স হ'বলৈ আহিব পাৰা ফটোশ্বুট ৰিলেক্স চব ধুনীয়াকৈ কৰিব পাৰা ধুনীয়াকৈ গোটেই ডেক'ৰেশ্যন কৰি থোৱা আছে স্পেচিয়েলি কাপলছবোৰৰ কাৰণে আমাৰ কাৰণে নহয় সেই আমাৰ কাৰণে চবৰে কাৰণে চব আহিবা এই আজি ধেমালি কৰি আছোঁ বেছিকৈ এইবোৰক লৈ দেই বেয়া নাপাবা আকৌ A few moments later. আৰু ফাইনেলি আমি চাব বিচাৰি থকা জেগাটুকুৰা মানে য'ত মেলুহা মেইন যিটো চাবলগীয়া জেগা মানে যিখন ঠাই সেইখনত আমি আহি উপস্থিত হ'লোঁ এই জাষ্ট আৰু ইয়াত সোমাবলৈ প্ৰথমে চেণ্ডেল বাহিৰত খুলি ল'ব লাগিব আৰু এনেকৈ আমি ভিতৰলৈ তিনিওটা সোমাই গ'লোঁ আৰু এইকণৰ মানুহ এজন বহি থাকে তাত আমি টিকেটটো দেখাব লাগে তাৰপাছত আণ্ডাৰকো জালনা আহে তো ভিতৰ গৈ তুমি মানে কিছুমান চাবলগীয়া বস্তু আছে বুলি চবেই কৈ আছে সেইটো কাৰণে আমিও আহি গ'লোঁ চাবলৈ আৰু তোমালোককো দেখাই থাকিম সেইফালে চাই থাকিবা আৰু এনেকৈ শিকলি চিকলি একদম বহুত ৱেইট আছে দেই শিকলিবোৰৰ এনেকৈ দিয়া আছে চাই থকা সেইফালে চবকে চব দেখাই আছোঁ তোমালোকক আৰু ইয়াত মানে দুমহল আছে ঘৰটো দুমহল আছে আমি প্ৰথমে মানে গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ এতিয়া বৰ্তমান তাৰপাছত আমি প্ৰথমে ওপৰলৈ উঠিম মানে এতিয়া আমি গৈ আছোঁ ওপৰলৈ উঠিবলৈ প্ৰথম ওপৰৰ মানে কি আছে তাত চাই আহোঁ তাৰপাছত তলটো চাম তলত প্ৰথমে আমি ওপৰলৈ যাওঁ চব চাই থাকা চব দেখাই আছোঁ আৰু ইয়াতো মানে একদম শিকলি চিকলি দি একদম ধুনীয়া কৰি থৈছে গম পোৱা নাই জেগাটুকুৰা আৰু এনেকৈ আমি ভিতৰলৈ সোমাই আহি দেখিছোঁ একদম মানে মানুহজনো বহুত আছে ইয়াত চাবলৈ বহুত দূৰৰ পৰা মানুহ আহে বুলি শুনিছোঁ আৰু ইয়াত চাবলগীয়া বস্তু মানে বহুত আগৰ কিছুমান বস্তু ইয়াত সংৰক্ষণ কৰি থোৱা হৈছে চোৱা মই চব দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত এখন বিচনা আছে চোৱা বিচনাখন কিবা মানে হিষ্ট্ৰীৰ লগতে জড়িত চাগে মোৰ মতে আৰু এনেকুৱা কিছুমান কাঠৰ বস্তু ইয়াত বনাই থোৱা আছে তাৰপাছত এনেকৈ তলত কিবা কিবি এনেকৈ কিছুমান লিখি থোৱা আছে এইবোৰ বুজি পোৱা নাই বাট তোমালোকক দেখাই দিছোঁ তোমালোকে বুজি পোৱা যদি কমেণ্টত ক'বা মাস্ক এখন আছে এখন চোৱা মাস্ক এনেকৈ লাইট চাইট জ্বলাই থোৱা হয় একদম ধুনীয়া কৰি থোৱা হৈছে ভিতৰ টুকুৰা এইখন এখন কাৰ ফটো মই ধৰিব পৰা নাই তোমালোকে যদি ধৰিব পাৰিছা তেনেহ'লে মোক কৈ দিবা কমেণ্টত আৰু এনেকুৱা ধৰণৰ বহুত বস্তু আছে মই চব তোমালোকক এক্সপ্লেইন কৰিব নোৱাৰোঁ চব চাই থাকা
ফাইনেলি বিচাৰি যিটো জেগা মানে যিখন চাই বিচাৰি আছিলোঁ সেইখিনি পালোঁ বাৰু কিন্তু মানুহ বহুত আৰু ভিডিঅ' শ্বুট কৰিবলৈ লাজ লাগিছে ক'বলৈ যিবোৰ বস্তু দেখাই আছে সেইখিনি ভইচ অভাৰ কৰি ক'ম আৰু এক্সপ্লেইন কৰিব নোৱাৰোঁ চব কিবা হিষ্টৰিকেল বস্তু হয় নহয় হয় এক্সপ্লেইন কৰিব নোৱাৰোঁ কি বস্তু চব যিমানখিনি পাৰিম ভইচ অভাৰ কৰি কৈ যাম বাৰু বাকী ভিডিঅ'টো চাই থকা আৰু তলত কিবা আছে দেখাবলৈ চেষ্টা কৰি আছোঁ ৰ'বা গুচি আহিলে অ'কে ফাৰ্ষ্ট টাইম ওপৰত উঠিলোঁ বাৰু ওপৰত উঠি পেলাই ইফালে যাব লাগে এইফালেদি ওপৰত গৈ তাত কি আছে তোমালোক দেখালোৱেই আৰু নেক্সট তাৰপৰা তললৈ নামি আহিলোঁ আহি এতিয়া তলত বহি আছোঁ ধুনীয়া বহা জেগাটো আছে ইয়াত মানে ফটোশ্বুটৰ কাৰণে একদম আল্টিমেট প্লেচ চ' ফটোশ্বুট ধুনীয়াকৈ এইফালে চলিয়ে আছে দাদাহঁতে ফটোশ্বুট কৰি আছে আৰু আমি কেমেৰা লৈ নাহিলোঁ য'ত মোবাইলতে যিমান দূৰ ফটোশ্বুট কৰি আছোঁ আৰু দেখাই আছোঁ ৰ'বা চাই থাকা আৰু কি আছে চব মানে ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ চ' নিজেও নাজানো ক'ত কি আছে তোমালোকক দেখাব চেষ্টা কৰি যাম আৰু এইটো কিটচেন ৰুম কিটচেন ৰুম চব হিষ্টৰিকেল বস্তু আছে মানে এইটো এটা নৰ্মেল টাইমে লাগিছে ন এনেই আমাৰ হেৰি নিচিনাকৈ যিবোৰ হেৰিত থাকে বাট অলপ হিষ্টৰিকেল তাৰপাছত ইয়াত ধুনীয়া এটা ৰুমত আহি সোমালোহি কি বুলি কয় নাজানো আৰু ধুনীয়া বস্তু থৈ দিয়া আছে এয়া চোৱা কিবা কিবি আছে এইফালে আছে এই ৰ'বা এইফালে আছে তাৰপৰা এইফালে আমাৰ দুটা ভাৰ্টিকা বজ আছে এটা এইটো আৰু এটা এইটো তাৰপাছত এইফালে কিবা কিবি আছে চব কিবা কিবি হিষ্টৰিকেলৰ লগত জড়িত মানে ইয়াত মানে কিবা এটা সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰে সংৰক্ষণ কৰিবলৈ চব চেষ্টা কৰা হৈছে বহুত বেছি ভাল লাগিছে দেই আজি আহি আৰু এইটো এটা বেয়া বস্তু এটা ধৰিছে হাতত বেয়া বস্তু বুলি নহয় ইয়াত সংৰক্ষণ কৰি থোৱা আছে চাবলগীয়া বস্তু কিনো কোৱাচোন এইটো কি বস্তু এইটো বম হয় হুকা পিয়াৰ হুক্কা মাৰ এইটো নেকি আই ডণ্ট ন মোৰ আই ডণ্ট ন যা নাচেৰি অৰত এনেকৈ দিম আৰু এইটো ৰুমতে বহি থাকোঁতে আমাৰ চকুত পৰিলে স্ম'ক জ'ন বুলি লিখি থোৱা আছে চোৱা স্ম'ক জ'ন মানে কি কৈ দে স্ম'ক জ'ন মানে কি ইয়াত স্ম'ক কৰিব পাৰি নেকি নাজানিম নহয় এতিয়া আহিলোঁ তললৈ প্ৰথমে আহিয়ে তোমালোক দেখালোঁ ওপৰলৈ গ'লোঁ ওপৰৰ ঘৰটোত মানে কিবা কিবি কি আছে তোমালোক দেখালোঁ ভিডিঅ'ত তাৰপিছত আহিলোঁ তললৈ আমি আহি পেলাই প্ৰথমে তলত বেছি দিন নহ'লোঁ ডাইৰেক্ট গৈ ওপৰলৈ গ'লোঁ আৰু তলতো বহুত বস্তু আছে তলতো এই বস্তু তাৰপাছত আহি ইয়াত আইনা এখন ধুনীয়াকৈ দি থোৱা আছে ইয়াত মানে কি কৰিব দিছে গম পোৱা নাই ইয়াত ধুনীয়াকৈ মেকআপ চেকআপ কৰি এইফালে গৈ ফটো মাৰিব দিছে এনেই কৈছোঁ চ' হৈ গ'ল চব চাই মেলি আমি তিনিওটা ওলাই দিলোঁ এতিয়া কিবা এটা খাই ল'ব লাগিব ক'ৰবাত গৈ তাৰপাছত ঘৰ দেখালোঁ কিমান পাৰিলোঁ নাজানো কিন্তু ভিডিঅ'ত গোটেই আন্ধাৰ হৈ আছে ভিডিঅ' শ্বুট কৰিবলৈ ইমান ভাল নহয় চ' যদি ভালকৈ দেখিছাতো ভাল কথা আৰু যদি নাই দেখা তেনেহ'লে মোৰ দুখ নাই ভাই চ' তিনিটা ওলালোঁ এতিয়া কিবা এটা ক'ৰবাত খাই ল'ম তাৰপাছত ঘৰ চাব আহিছিলোঁ ক'ত চিলড্ৰেন পাৰ্ক আৰু চাব আহিছিলোঁ মেলুহা তাৰপাছত ক'ত প্ৰথম সোমালোঁ চিলড্ৰেন পাৰ্ক তাৰপাছত মানুহজনী কোৱাতহে আমি নহ'লে তাৰপৰাই ঘূৰি গ'লোহেঁতেন ঠিক নাছিলে আকৌ সঁচাকৈ ইয়াত সোমালোঁ মেইন বস্তুটো ইয়াতে দেখিলোঁ যিটো চাব আহিছিলোঁ দেখিলোঁ তাৰপিছত ইয়াত তহঁতি কৈ দে লাইক কমেণ্ট ছাবস্ক্ৰাইব চব কৰি যাব কৈ দে নক'লে হয় বাদ দিয়া আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব যোন নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'বা যোনে আগৰবাৰ ছাবস্ক্ৰাইব কৰি থৈছে বহুত বেছি থেংকছ আৰু নতুনকৈ ছাবস্ক্ৰাইব কৰি লওঁ একো নহয়